চৰকাৰে 2 লাখকৈ টকা দিব, 1 লাখ ঘূৰাই দিব নালাগে, 1 লাখ চৰকাৰক ঘূৰাই দিলে হ'ব। ঘৰ কোনে কোনে পোৱা নাই? ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ শেষলৈকে চাওক। প্ৰিয় দৰ্শক, যিসকলে চৰকাৰী ঘৰ পোৱা নাই তেওঁলোকৰ বাবে সুখবৰ। আপুনি কেনেকৈ এটা চৰকাৰী ঘৰ লাভ কৰিব তাৰ বিষয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে এটা মন্তব্য আগবঢ়াইছে। তাৰোপৰি আত্মনিৰ্ভৰ অসম আঁচনি যিসকলে আবেদন কৰিছে তেওঁলোকৰ বাবেও আছে ভাল খবৰ। আপোনালোকক মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্যটো শুনাম, কিন্তু তাৰ পূৰ্বে যিসকল দৰ্শকে আমাৰ এই চেনেলত নতুন তেওঁলোকে এনেকুৱা ধৰণৰ আপডেট পাবলৈ এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক কৰি সকলোৱে এই খবৰটো পোৱাকৈ শ্বেয়াৰ কৰক। গতিকে শুনক এতিয়া মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্যটো। ঘৰ কোনে কোনে পোৱা নাই? আপোনালোকে পোৱা নাই না? ঘৰ কিয় নাপায়? ঘৰ কৰিবৰ কাৰণে আমি সকলোৱে কি কৰিব লাগে? জিঅ'টেক কৰিব লাগে, হয়নে? লাগে নে নাই? আৰু জিঅ'টেক কৰোঁতে 2 পইচা দিব লাগে। গতিকে দুখীয়া মানুহে পইচা দিব নোৱাৰে, জিঅ'টেকৰ কাম নহয়, ঘৰ নাপায়। আৰু ঘৰ খুজিলেও 20-25 হাজাৰ টকা ঘোষো দিব লাগে, হয়নে? সেইকাৰণে আমাৰ মানুহে ঘৰ নাপায়। এইবাৰ মই নিয়ম কি কৰিছোঁ, এই ইলেকশ্যনৰ পিছত জিঅ'টেকিঙৰ কাম পঞ্চায়তৰ মানুহে নকৰে, জিঅ'টেকিঙৰ দায়িত্ব মই মহিলা আত্মসহায়ক গোটক দি দিম। তেতিয়া নিজৰ ঘৰৰ জিঅ'টেকিং নিজে কৰিব, কোনেও টকা খাব নোৱাৰিব, আৰু জিঅ'টেকিং চাই আমি মানুহক ঘৰৰ বাবে নিৰ্বাচন কৰি দিম। বুজি পালেনে? এতিয়া মই আৰু এটা ভাল আঁচনিৰ কথা ক'ব খুজিছোঁ আমাৰ ডেকা ল'ৰাবিলাকক, ঠিক আছে? আমাৰ চাকৰিটো 1 লাখ হ'ল, আৰু 50,000 চাকৰি হ'ব। তথাপিতো বহুত ল'ৰা ছোৱালীয়েতো চাকৰি নাপাব, হয়নে? তেওঁলোকৰ কাৰণে গভৰ্ণমেণ্টে এটা নতুন আঁচনি আনিছে, আত্মনিৰ্ভৰ অসম। এই আঁচনিটোৰ অধীনত যিসকলে ব্যৱসায় কৰিব খোজে, ৰিক্সা, অটো, গাড়ী ব্যৱসায় যোনে যি কৰিব খোজে, এই ল'ৰাবিলাকে ছোৱালীবিলাকে আবেদন কৰিলে চৰকাৰে 2 লাখকৈ টকা দিব, 1 লাখ ঘূৰাই দিব নালাগে, 1 লাখ চৰকাৰক ঘূৰাই দিলে হ'ব। বুজি পালে? 2 লাখ পাব, 1 লাখ ঘূৰাই দিব নালাগে, 1 লাখ ঘূৰাই দিলে হৈ যাব। তাৰ মানে চাকৰি নোপোৱা ল'ৰাবিলাকৰ কাৰণেও আমি এটা আত্মসংস্থাপনৰ নতুন আঁচনি আমি নিৰ্মাণ কৰিছোঁ।